গুৱাহাটীত 1 লিটাৰ পেট্ৰলৰ দাম 163 টকা। তো আপোনাৰ 163 লিটাৰ আহে হয়। নাটনি, কলা বজাৰ, আকাশ লংঘী মূল্য বৃদ্ধি নে অন্য কিবা? তেল ডিপুত 163 টকাত কিয় পেট্ৰল ক্ৰয় কৰিছে গ্ৰাহকে? আপুনি বিশ্বাস নকৰিলেও 163 টকা প্ৰতি লিটাৰত বৰ্তমান সময়ত পেট্ৰল বিক্ৰী হৈছে গুৱাহাটীত। আচলতে 1 লিটাৰ পেট্ৰলৰ প্ৰকৃত দাম কিমান? 101 টকাত সঁচাকৈ 1 লিটাৰ পেট্ৰল পাব পাৰিনে? 101 টকাত আপোনাক বিক্ৰী কৰা পেট্ৰল আচলতে কিমান বিশুদ্ধ? 101 টকাত পেট্ৰল কিনি কেনেবাকৈ আপুনিও হৈছে নেকি প্ৰবঞ্চিত? 163 টকাত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰল। শেহতীয়াকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত বৃদ্ধি কৰা হৈছে 3 টকাকৈ দাম। লগে লগে গুৱাহাটীত পেট্ৰলৰ দাম হয়গৈ 101 টকা। কিন্তু পেট্ৰলৰ দাম 101 টকালৈ বৃদ্ধি হোৱাৰ সময়ত গুৱাহাটীত প্ৰতি লিটাৰ তেল বিক্ৰী হৈছে 163 টকাত। 3 টকাকৈ দাম বৃদ্ধিৰ পাছত গুৱাহাটীৰ প্ৰত্যেকটো তেল ডিপুত বৰ্তমান পেট্ৰলৰ মূল্য হৈছে প্ৰতি লিটাৰত 101 টকা। কিন্তু এই মুহূৰ্তত গুৱাহাটীত পেট্ৰল বিক্ৰী হৈছে 163 টকাত। আপুনি বিশ্বাস নকৰিলেও 163 টকা প্ৰতি লিটাৰত বৰ্তমান সময়ত পেট্ৰল বিক্ৰী হৈছে গুৱাহাটীত। আমি বৰ্তমান এটা পেট্ৰল ডিপুত আছোঁ আৰু এই পেট্ৰল ডিপুটোত আমি দেখুৱাম যে কিদৰে ইয়াত গ্ৰাহকে 101 টকাৰ সলনি 163 টকাত পেট্ৰল ক্ৰয় কৰিবলগীয়া হৈছে। এয়া নুনমাটিৰ এটা তেল ডিপু। এই তেল ডিপুত প্ৰতি লিটাৰ পেট্ৰল বিক্ৰী হৈছে 163 টকাত। শুনক ডিপুটোৰ কৰ্মচাৰীৰ মুখেৰে। তো আপোনাৰ 163 লিটাৰ আহে হয়। কিন্তু 163 টকাত প্ৰতি লিটাৰ পেট্ৰল বিক্ৰীৰ আঁৰৰ কথা কি? আপুনি কাণেৰে শুনা এই কথাষাৰ কিমান সঁচা? হয়, আপুনি শুনি থকা কথাষাৰেই সঁচা। 1 লিটাৰ পেট্ৰলৰ দাম 163 টকা। কাৰণ এয়া বিশুদ্ধ পেট্ৰল। ইয়াত সংমিশ্ৰণ কৰা হোৱা নাই কোনো ইথানল। মানে গুৱাহাটীত আমাৰে ইয়াতে আছে আপোনাৰ XP 100 বুলি কয় এইটোত। এইটো আপোনাৰ 163 লিটাৰ আহে হয়। পুৰা ইথানল মুক্ত। নাই, এইটো অকল আমাৰ ইয়াতে আছে নুনমাটি জিআৰই পেট্ৰল পাম্প। গুণাগুণটো কি বেলেগ হয় মানে ইয়াৰ? মানে আপোনাৰ ধৰক প্ৰিমিয়াম গাড়ীবিলাক অলপ মাইলেজটো বেছি দিয়ে। ধৰক হেভি চিচিৰ গাড়ীবিলাকত ভৰালে ভাল হয়, এইটোত ইথানল ফ্ৰী হয়, সেইটোৱে আৰু। বাকীসমূহ তেল ডিপুত যি ইথানল তাত মিহলোৱা হয়, ইথানল সংমিশ্ৰণ কৰা হয়, সেইটো কি পাৰ্চেণ্টেজত মিহলোৱা হয় বা সেইটো সকলো তেল ডিপুতে সমানেই মিলোৱা থাকে নে বেলেগ বেলেগ হয়? নাই, এইটো চবতে সমানে মিক্স থাকে। ধৰক আপোনাৰ পেট্ৰল 20-30% ইথানল থাকে। এইটো সলনি হৈ থাকে নেকি মাজে সময়ে? চৰকাৰৰ এইটো ধৰক নিয়ম অনুসৰি সেইটো ফ'ল' কৰে সিহঁতে, ইথানল কিমান মিলাব লাগে সেইটোৱে আৰু। 101 টকা মূল্যত যি পেট্ৰল ক্ৰয় কৰি আছে সেয়া আচলতে কোনো কাৰণতে বিশুদ্ধ পেট্ৰল নহয়। কাৰণ 1 লিটাৰ বিশুদ্ধ পেট্ৰলৰ দাম আজিৰ দিনটোত 163 টকা। এই 163 টকাৰ বিশুদ্ধ পেট্ৰল কোনো কাৰণতেই 101 টকাত যোগান ধৰিব নোৱাৰি। আপুনি 101 টকাৰে যি পেট্ৰল ক্ৰয় কৰি আছে সেয়া আচলতে বিশুদ্ধ পেট্ৰল নহয়, তাত ইথানলৰ সংমিশ্ৰণ তাত প্ৰয়োগ কৰা হয়। আৰু এই ইথানল সংমিশ্ৰণ কৰা যি পেট্ৰল, সেই পেট্ৰলৰহে আজিৰ দিনটোত মূল্য 101 টকা, যাক আমি কোনো কাৰণতে বিশুদ্ধ পেট্ৰল বুলি ক'ব নোৱাৰোঁ। হয়, ইথানল সংমিশ্ৰণ নকৰা 1 লিটাৰ বিশুদ্ধ পেট্ৰলৰ দাম আজিৰ দিনটোত 163 টকা। এই 163 টকা দামৰ পেট্ৰলত ইথানল সংমিশ্ৰণ কৰিহে আপোনাক বিক্ৰী কৰা হৈছে 101 টকাত। ভাৰতত 2003 চনৰ পৰাই পেট্ৰলত ইথানল সংমিশ্ৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। প্ৰথম অৱস্থাত অতি সামান্য পৰিমাণত ইথানল সংমিশ্ৰণ কৰা হৈছিল যদিও লাহে লাহে ইয়াৰ পৰিমাণ বঢ়াই অনা হৈছে। বৰ্তমান সময়ত ৰেগুলাৰ পেট্ৰলত 20% ইথানল সংমিশ্ৰণ কৰা হয়, অৰ্থাৎ আপুনি 101 টকাত ক্ৰয় কৰা পেট্ৰল সম্পূৰ্ণ বিশুদ্ধ নহয়। ইয়াত সংমিশ্ৰণ কৰা হৈছে 20% ইথানল। আচলতে ইথানল সংমিশ্ৰণ নকৰা 1 লিটাৰ বিশুদ্ধ পেট্ৰলৰ মূল্য 163 টকা। ইয়াত নিৰ্দিষ্ট পৰিমাণৰ ইথানল সংমিশ্ৰণ কৰাৰ বাবেহে 100 টকাত বিক্ৰী কৰিব পৰা গৈছে। কিন্তু লক্ষণীয়ভাৱে শেহতীয়া সময়খিনিত পেট্ৰলত ইথানল সংমিশ্ৰণৰ পৰিমাণ বৃদ্ধি কৰি অহা হৈছে যদিও ইথানলযুক্ত পেট্ৰলৰ মূল্য হ্ৰাস হোৱা নাই।
জানিব পৰা মতে এটা বছৰ পূৰ্বে পেট্ৰলত 12% ইথানল প্ৰয়োগ কৰা হৈছিল যদিও এতিয়া ইয়াৰ পৰিমাণ 20%লৈ বৃদ্ধি পাইছে সেইবাবেই এইসমূহ প্ৰশ্নৰ উত্তৰ আপুনিও জানি থোৱা উচিত 101 টকাত ক্ৰয় আপুনি কৰিবলগীয়া হোৱা পেট্ৰলখিনি আচলতে কিমান বিশুদ্ধ আপুনি ক্ৰয় কৰা পেট্ৰলত আচলতে কিমান ইথানল সংমিশ্ৰণ কৰা হৈছে বৰ্ধিত ইথানল প্ৰয়োগ কৰা পেট্ৰলো বৰ্ধিত দাম ক্ৰয় কৰি প্ৰবঞ্চনাৰ সন্মুখীন হৈ আহিছে নেকি আপুনিও